নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। তেওঁলোক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্টৰ বিষয়ে, য'ত 80টা জুনিয়ৰ কোৰ্ট এটেণ্ডেণ্টৰ পোষ্ট আছে আৰু পোষ্টটো আহিছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 12 তাৰিখ নৱেম্বৰ 2024 লৈকে। আৰু নম্বৰ পোষ্ট ইয়াতে দিয়া আছে জুনিয়ৰ কোৰ্ট এটেণ্ডেণ্ট কুকিং নোয়িং, আৰু নম্বৰ পোষ্ট 80টা পোষ্ট আছে আৰু পে স্কেল পাব ইয়াতে লেভেল 3 অফ পে মেট্ৰিক্স উইথ বেচিক পে অফ ₹21,700 plus usual allowances as admissible under rules। মানে আপোনালোকে লেভেল 3 পাব, বেচিক পে আপোনালোকৰ 21,700 টকা হ'ব আৰু লগতে আদাৰ এলাউন্সেছ পাব আপোনালোকে এজ পাৰ যিটো ৰুলছ হয়। আৰু নেম অফ অৰ্গেনাইজেশ্যন এইটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে আৰু ইয়াতে হেল্পলাইন নম্বৰ দিয়া আছে। আপোনালোকৰ যদি কিবা অসুবিধা থাকে তেনেহলে আপোনালোকে এইটো হেল্পলাইন নম্বৰ কণ্টেক্ট কৰিব পাৰে অথবা আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে, আমি আপোনাৰ হেল্প কৰিবলৈ চেষ্টা কৰিম। আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকৰ এজ 18 পৰা 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 1/8/2024। আৰু এজ ৰিলেক্সেশ্যন ইয়াতে দিয়া আছে। ইউজুৱেল ৰিলেক্সেশ্যন ইন এজ উইল বি এডমিছেবল টু SC ST OBC ফিজিক্যালি চ্যালেঞ্জ এক্স সার্ভিসম্যান উইডো ডাইভোর্সি ওমেন জুডিশিয়ালি সেপারেটেড ওমেন এন্ড নট রিমেরিড এন্ড ডিপেন্ডেন্টস অফ ফ্রিডম ফাইটার্স এজ পার গভর্নমেন্ট রুলস। মানে ইউজুৱেল ৰিলেক্সেশ্যনটো থাকিবই SC ST আৰু OBC কাৰণে বা ফিজিক্যালি চ্যালেঞ্জ অথবা এক্স সার্ভিসম্যানৰ কাৰণে। লগতে উইডো ডিভোর্সি ওমেন অথবা জুডিশিয়ালি সেপারেটেড ওমেন অথবা ৰিমেৰিড নোহোৱা ওমেন বা ফ্রিডম ফাইটার্স ডিপেন্ডেন্ট ওমেন ফ্যামিলি হেতু রিল্যাক্সেশন পাব। আৰু আপোনালোকে যদি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কাম কৰিছে আগত যিকোনো বিভাগত তেনেহলে আপোনালোকৰ এজ লিমিট একো হ'ব নহলে হ'ব, কিন্তু আপোনালোকে কমপ্লিট কৰিব লাগিব 3 years অফ ৰেগুলাৰ সাৰ্ভিস ইন ৰেজিষ্ট্ৰি। আৰু আদাৰ যদি আপোনালোকে আদাৰ গভৰ্নমেন্ট অৰ্গেনাইজেশ্যনৰ পৰা আহে তেনেহলে আপোনালোকে ৰিল্যাক্সেশন একো নাপাব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দি আছে আপোনালোকে 10th স্ট্যান্ডাৰ্ড পাছ হ'ব লাগিব যিকোনো ৰেকগনাইজ গভৰ্নমেন্ট বৰ্ডৰ পৰা। আৰু লগতে মিনিমাম 1 year অফ ফুল টাইম ডিপ্লোমা থাকিব লাগিব কুকিং কিউলিনাৰী আৰ্টছ ফ্ৰম এ ৰেকগনাইজ ইনষ্টিটিউট। আৰু এক্সপিৰিয়েঞ্চ ইয়াতে দি আছে আপোনালোকৰ 3 years অফ কুকিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব প্ৰেষ্টিজিয়াছ হোটেল ৰেষ্টুৰেণ্ট গভৰ্নমেন্ট ডিপাৰ্টমেন্ট আণ্ডাৰটেকিং ইটছ। আৰু এপ্লিকেশ্যন ফি ইয়াতে দিয়া আছে আপোনালোকৰ এপ্লিকেশ্যন ফি এটা পেমেণ্ট কৰিব লাগিব 400 টকা জেনেৰেলৰ কাৰণে বা OBCৰ কাৰণে, আৰু 200 টকা SC ST অথবা ফিজিক্যালি চ্যালেঞ্জ এক্স সাৰ্ভিসম্যান বা ইয়াতে যিকেইটা দিয়া আছে এই গোটেইবোৰৰ কাৰণে আপোনালোকে 200 দিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল 23rd আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 12 ছেপ্টেম্বৰলৈকে ৰাতি 12টালৈকে। সো বন্ধুসকল, ভিডিঅ'টো যদি হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। সো আজিলৈ ইয়াতে সামৰিলো, ধন্যবাদ।